निज जारगाव गेजेर फरायसालिया हिराथि फोरबो खुंनो गाहाय खुन्थिया गायसनबाय। तामुलपुर जिल्लानि गरेस्वर हालामनि सिङाव थानाय नावकाटा निज जारगाव गेजेर फरायसालिया फैगौ 16 आरो 17 डिसेम्बराव साननैनि हाबाफारिजों हिराथि फोरबो फालिनो थि खालामदों। बे फोरबोखौ मोजाङै मोजां खुंफुंलांनो थाखाय दिनै फुंबिलि समाव निज जारगाव गेजेर फरायसालिनि फरायसा फरायसुलि, ओनसोलनि मोजां हामलायगिरि आरो फरायसाफोरनि बिगोमाफोरनि नुजाथिनायाव गाहाय खुन्थियाखौ बिपिन चन्द्र केवटनि आखाइजों गायसननाय जायो। জনাইছোঁ এই অনুষ্ঠানত যাৰ যি দায়িত্ব, যিয়ে আগবঢ়াবলগীয়া দান বৰঙণি, সহায় সহযোগিতা, শাৰীৰিক পৰিশ্ৰম, মানসিক বুদ্ধিদীপ্তিতা সমস্তখিনিকে উজাৰি সকলোৱে ইয়াত সহযোগ কৰি অনুষ্ঠানভাগী আগুৱাই নিয়াৰ কাৰণে আগবাঢ়ি আহক। কাৰণ এইখন আমি যি অনুষ্ঠান পাতিছোঁ ক'বলৈ গ'লে সমগ্ৰ পূব দেফলীয়া এলেকাৰ প্ৰথম অনুষ্ঠান। এনেকুৱা অনুষ্ঠান আমি উদযাপন কৰি পোৱা নাই। গতিকে ইয়াত বহু ভুল ক্ৰুটি থকাটো স্বাভাৱিক আৰু সেই ভুল ক্ৰুটিৰ মাজেদি হ'লেও অতি নিয়াৰিকৈ আমাৰ মৰমৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান কৰিছোঁ সেইসকলক আমি অতি আদৰ জনাব লাগিব, মৰম জনাব লাগিব, আতিথ্য আগবঢ়াব লাগিব। আৰু তাতোকৈ ডাঙৰ কথা, এই অনুষ্ঠানৰ বিভিন্ন দিশত ভাগ ল'বৰ কাৰণে, অংশগ্ৰহণ কৰিবৰ কাৰণে যিসকল শিক্ষাবিদক আমন্ত্ৰণ জনোৱা হৈছে, আমি কোনোদিনে এনে উচ্চ পৰ্যায়ৰ শিক্ষাবিদক আমাৰ মাজত আমি পোৱা নাই। সেইসকল লোক আহিব, সেইসকল লোকক যাতে আমি অতি শ্ৰদ্ধাৰে, অতি মৰমেৰে, অতি আন্তৰিকৰে আদৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে যত্নবান হ'ব লাগিব। তাৰোপৰি যিসকল আমি শিল্পীক মাতিছোঁ ইয়ালৈকে বিভিন্ন গীত মাত, জাতীয় নৃত্য নাট প্ৰদৰ্শন কৰাৰ কাৰণে, সেইসকল লোককো আমি সমানে শ্ৰদ্ধা আৰু শুভেচ্ছা জনাব লাগিব। মই সগৌৰৱে আপোনালোকৰ ওচৰত এটা কথা ক'ব বিচাৰোঁ যে নিজ জাৰগাঁৱত ইয়াৰ আগতে আমাৰ দৌল উৎসৱকে আদি কৰি বিভিন্ন সভা সমিতি যি হৈছিল তাৰ সুনাম অটুট আছে। সকলোৱে আমাক মৰম কৰে, সকলোৱে শ্ৰদ্ধা কৰে, সকলোৱে আমাৰ আতিথ্যৰ শলাগ লয়। গতিকে এই ধৰণৰ গাঁও এখনত আমি দুখীয়া হ'লেও মই ভাবোঁ প্ৰতিগৰাকী মানুহৰ অন্তৰ শুদ্ধ আছে, অন্তৰ পবিত্ৰ আছে, আতিথ্য গুণ সকলোজনৰে আছে। সকলোৱে ডেকা বুঢ়া, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আগবাঢ়ি আহি এই অনুষ্ঠানভাগী সৰ্বাংগ সুন্দৰ কৰি তুলি এক ইতিহাস আমি ৰচনা কৰোঁ। এইটোকে ভগৱন্তই আমাক শক্তি দিয়ক, ক্ষমতা দিয়ক, ইয়াকে কামনা কৰিছোঁ। আৰু মঞ্চ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকে প্ৰত্যেকেই নিজৰ অনুষ্ঠানৰ ৰভা বা তোৰণ এই মনোভাৱেৰে কাম কৰি যাওক বুলি মই আশা ৰাখিছোঁ। আৰু মই জনাত তেওঁলোকৰ বিশেষ এটা সুনাম আছে বিভিন্ন ঠাইত এনেধৰণৰ মঞ্চ ৰভা তোৰণ আদি সাজি। গতিকে এই সুনামটো আমাৰ ইয়াতে অটুট থাকক এই কামনা কৰিছোঁ। আৰু সদৌ শেষত আজিৰ যে প্ৰথম শুভাৰম্ভ